নমস্কাৰ বন্ধুসকল, বাস্তুলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, মই আজি এটা বিষয় লৈ আহিছোঁ, সেইটো হ'ল ডোৰমেট। হয় বন্ধুসকল, আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰখনৰ সন্মুখত কেনেকুৱা ধৰণৰ আপোনাৰ ডোৰমেট হোৱাটো উচিত। কাৰণ আজিকালি বহুতো বিভিন্ন ধৰণৰ ডিজাইনৰ আপোনাৰ ডোৰমেট আহিছে। তাৰ ভিতৰতে কিছুমানহে মানে বাস্তুৰ পক্ষত হয়, কিছুমান বাস্তুৰ বাবে ভাল নহয়। বন্ধুসকল, আপুনি বিশ্বাস নকৰিব, সেই ডোৰমেটখনে আপোনালোকৰ ঘৰখনলৈ অহা যিখিনি নিগেটিভ এনাৰ্জি অহাত ব্লক কৰি দিব পাৰে। নিগেটিভ এনাৰ্জি অৰ্থাৎ মানে আপোনাৰ যিখিনি বেয়া শক্তিখিনি আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰাত তেওঁ ৰখাই দিব পাৰে। আমি যদি কেতিয়াবা বাহিৰলৈ যাওঁ বা বজাৰলৈ যাওঁ, নানান জেগালৈ যাওঁ, বিশেষকৈ যদি আমি কোনোবা ৰোগীক চাবলৈ যাওঁ, বিশেষকৈ চিকিৎসালয়লৈ যদি যাওঁ, তো তেনেকুৱা ধৰণৰ এটা যদি নিগেটিভ উৰ্জা থকা জেগাডোখৰ পৰা যদি আমি আহোঁতে কি হয়, আমি সেই সদায় ডোৰমেটখনত ভৰিটো মচি পেলাইহে আমি ভিতৰত সোমোৱা উচিত। তেনে কৰিলে কি হয়, সেই আমাৰ যিটো গাত লাগি অহা যিটো নিগেটিভ শক্তিখিনি সেই ডোৰমেটখনে ৰখাই দিব পাৰে। ফলত আপোনাৰ ঘৰৰ ভিতৰত সেই বস্তুটো প্ৰৱেশ নকৰে। সেইকাৰণে ডোৰমেটখন বন্ধুসকল আপোনালোকৰ ঘৰ মানে বিশেষকৈ মুখ্য দুৱাৰৰ সন্মুখত ডোৰমেটখন থকাটো বহুত উচিত। কিন্তু এটা কথা হ'ল কি, আপোনাৰ সেই ডোৰমেটখন আপোনাৰ কেনেকুৱা হোৱা উচিত। সেই ডোৰমেটখন আপোনাৰ মৰাপাটৰ হোৱা উচিত, নহ'লে আপোনাৰ কাপোৰৰ হোৱা উচিত। মানে আমি বাহিৰৰ পৰা যেতিয়া আহে, জোতা যেতিয়া তাত আপুনি মানে মচে, এটলিষ্ট সেই মচা বস্তুখিনি যাব লাগে। কিন্তু আপুনি ডোৰমেটখন প্লাষ্টিকৰ হোৱা উচিত নহয়। তো এনেকুৱা ধৰণৰ আপুনি ডোৰমেট কেতিয়াও নল'ব। আপুনি যদি ল'ব বিচাৰে অনলাইনতো ল'ব পাৰে, দোকানতো আছে। এনেকুৱা ধৰণৰহে আপুনি ডোৰমেট ৰাখিব, তাৰমানে কাপোৰৰ বা মৰাপাটৰ ৰাখিব। নহ'লে আটাইতকৈ ভাল আছে আপোনাৰ ডোৰমেট আটাইতকৈ আৰু এটা ভাল আছে ডোৰমেট, নহ'লে আপোনাৰ যিটো নাৰিকলৰ বাকলিৰ পৰা বনোৱা হয়, সেইটো ডোৰমেটো খুব ভাল বাস্তুমতে। যিহেতু মই মুখ্য দুৱাৰৰ কথা কোৱা হৈছে, সেইকাৰণে মুখ্য দুৱাৰৰ বিষয়ে আৰু এটা কথা মই আপোনাক কৈ থওঁ। মুখ্য দুৱাৰখন সদায় আপুনি এটা মানে যিটো চৌকাঠটো চাৰিওফালে 4টা কাঠ থকাহে মানে ব্যৱহাৰ কৰিব। তো আজিকালি কি হৈছে, বিল্ডিংবিলাকত মানে তলৰ সেইটো দিয়া নাথাকে, যিহেতু তাতে আমাৰ মাৰ্বল পাথৰ বা তাতে টাইলছ দিয়া, গতিকে তলৰ হেৰিটোত মানে কাঠটো দিয়া নাথাকে। কিন্তু আপোনালোকে একদম পাতলকৈ হ'লেও জাষ্ট 2-3 ইঞ্চি মানৰ কাৰণে হ'লেও, নিয়মটোৰ কাৰণে হ'লেও তলৰ মানে বিটটো লগাব। মানে চাৰিওফালে 4টা মানে থাকিব লাগে, দৌৰৰ যিটো কাঠটো থাকিব লাগে, বিটকেইটা থাকিব লাগে। সেইটো মানে চাৰিওফালে 4টা যেতিয়া থাকে, ঘৰ উজ্জা আহে মানে। বিশেষকৈ আপুনি এটা কথা মনত ৰাখি লওক, মুখ্য দুৱাৰখন আৰু যিখন পিছফালে এখন দুৱাৰ থাকিব, যিখন পিছফালে দুৱাৰখন আপোনালোকে ওলাই যাব, মুখ্য দুৱাৰ আৰু সেই আপোনাৰ বাহিৰলৈ ওলোৱা যিখন দুৱাৰ, সেই দুখন দুৱাৰতে আপুনি মানে পৰাপক্ষত মানে সেইটো চাৰিওফালে 4টা কাঠ ৰখা চিষ্টেমটো কৰিবই। ভিতৰ দুৱাৰখিনি নহ'লেও চলি যায়, কিন্তু তথাপিতো ভিতৰ দুৱাৰখিনিত হ'লে আৰু ভাল। কিন্তু আপুনি মুখ্য দুৱাৰখনত আৰু যিখন পিছফালে দুৱাৰ থাকিব, সেই দুখনত কিন্তু দিব একদম চিয়'ৰ আপোনাৰ। সেইটো মানে থাকিলে বহুত ভাল হয়। আমি আগতে কি দেখিছিলোঁ, যি পুৰণা ঘৰবিলাকত মানে ডাঙৰকৈ বনোৱা থাকে বিটকেইটা, যিবিলাক মানে বিশেষকৈ কেঁচা ঘৰবিলাকত মানে পূৰা চাৰিওফালে 4টা মানে বিট বনোৱা থাকে, ডাঙৰকৈ যিটো চৌকাঠটো বনোৱা থাকে। তো তেনেকুৱা ধৰণৰ ঘৰবিলাকৰ যিটো দৰ্জা লগোৱা হৈছিলে, সেই দুৱাৰখন বাস্তুমতে খুব ভাল হয় বন্ধু। মুখ্য দুৱাৰ সম্পৰ্কে যদি বিতংকৈ লাগে, মই মোৰ প্ৰিভিয়াছ ভিডিঅ'ত ধুনীয়াকৈ বনোৱা আছে বন্ধু। পাৰ্ট 1 পাৰ্ট 2 এনেকৈ ধুনীয়াকৈ বনোৱা আছে। প্ৰিভিয়াছ ভিডিঅ'খিনি আপোনালোকে চাব পাৰে। আপুনি নিজে কেতিয়াবা ফিলিং কৰিব পাৰে, যদি আপুনি যেতিয়া হস্পিটেলৰ পৰা আহে, কাৰোবাৰ ৰোগী মানে আপুনি খবৰ লৈ পেলাই, তেতিয়া আপোনাৰ মনটো খুব বেয়া লাগে, ইমান ভাল ফিল নহয়। আৰু যদি আপুনি ঠিক তেনেকৈ মন্দিৰৰ পৰা যদি আহে, মন্দিৰৰ পৰা আহোঁতে আপুনি যেতিয়া ঘৰলৈ আহে, তেতিয়া খুব এটা ভাল পজিটিভ এনাৰ্জি এটা মানে গোটেই বডিটো আমাৰ ভাইব্ৰেশ্যন হৈ থাকে। গতিকে আমি খুব ধুনীয়া এটা ফিল কৰোঁ মন্দিৰৰ পৰা যদি আহোঁ। পৰাপক্ষত আপুনি মন্দিৰৰ পৰা আহিলে মানে কি হয়, ডোৰমেটখনত আপুনি ভৰিকেইটা নমচি পেলাই ডাইৰেক্ট সোমোৱাটো বেছি ভাল, কাৰণ আপোনাৰ গোটেই পজিটিভ এনাৰ্জিটো মানে ভাইব্ৰেশ্যন হৈ আহে। ঠিক তেনেকৈ যদি আপোনালোকৰ ঘৰলৈ কোনোবা আলহী আহিলে, অতিথি আহিলে, তেওঁ সেই ডোৰমেটত যদি ভৰিকেইটা মচি আহিলে মানে কি হয়, আপোনাৰ সেই তেওঁ যিখিনি গাত লাগি অহা নিগেটিভ এনাৰ্জিখিনি তাতে থাকি যায়, মানে ঘৰলৈ এণ্ট্ৰি নহয়। আকৌ ঠিক তেনেকৈ যদি আপুনি এতিয়া আকৌ তেওঁ ওলাই যোৱাটো, আলহীজন আকৌ ওলাই যোৱাটোতো ডোৰমেটৰ ওপৰেদিয়ে যাব লাগিব। ভৰিকেইটা মচি নহ'লেও তাতেতো ডোৰমেটৰ স্পৰ্শ হ'ব, স্পৰ্শ হৈ তেওঁ বাহিৰলৈ ওলাই যাব। তেনে হওঁতে কি হয়, ঘৰখনত যিটো থকা আপোনাৰ পজিটিভ এনাৰ্জিখিনি তেওঁৰ লগত আকৌ কঢ়িয়াই লৈ যাব নোৱাৰে। সেইকাৰণে ডোৰমেটখন আপোনাৰ বাস্তুমতে খুব দৰকাৰী। কিন্তু কেনেকুৱা ধৰণৰ হোৱা আছিল মই অলৰেডি ক'লোঁ বন্ধুসকল আপোনালোকক। তো বন্ধুসকল আজিলৈ ইমানেই আছিলে, আকৌ লগ